নমস্কাৰ সুদৰ্শনা সপোন ভ্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আমাৰো ভাল। আৰু আমি যিহেতু জানবাহঁতৰ ঘৰত আছোঁহি আৰু আজি জানবাহঁতৰ বিয়াৰ ফটোৰে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, কাৰণ আজি আছে জানবাহঁতৰ মেৰেজ এনিভাৰ্চাৰী। সেয়েহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এনেদৰে। আৰু যিহেতু ইয়াত আছোঁহি আৰু থাকোঁতে আজি দিনটো পাইছোঁ, সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আলফুলো স্কুল গ'ল, ভিনদেউ আলফুলক থ'বলৈ গৈছে, জানবা গৈছে, ওচৰতে সকাম এটা আছে তালৈ গৈছে। অহাৰ পাছত দেখুৱাম, ভিনদেউকো দেখুৱাম, জানবাকো দেখুৱাম। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এফালে যোৱাৰ কথা আছে আলফুল স্কুলৰ পৰা অহাৰ পাছত। মোক ঘৰত নেপেলাবা দেই, এইকেইটা বল খেলা লাগি আছে। আৰু ভিনদেউক আনিবলৈ কৈছিলোঁ ময়দা কেক বনাবৰ কাৰণে, আৰু এতিয়া কেকটো বনাই লওঁগৈ। কালি ক্ৰীম আনিবলৈ কাৰণে ক্ৰীম অনা নহ'ল, চাৰিআলি গ'লে যদি ক্ৰীম পাতে ক্ৰীম লৈ আহিম। এতিয়া চিম্পুলকৈ কেক এটা বনাওঁগৈ জানবাই মই। কেক বনাবাগৈনে? কিয়? আহা এতিয়া বনাই লওঁগৈ কেকটো। আৰু এইফালে জানবাই মিক্সি উলিয়াই আনিছে কেক বনাবৰ কাৰণে, ন জানবা? এতিয়া আমি কেকটো বনাই লওঁ ন। কেক বনাবৰ কাৰণে এইখিনি ময়দা নিম দি বনাম, এতিয়া বনাই লওঁ। আজি আমাৰ কেক কি হয় হ'ব আৰু দেই, এয়া বাহৰি ধেৰ লাগিলে। এইখিনি এইটো এটা হ'বনে বাৰু কেকটো? আলফুল এতিয়া বনাইছোঁ আৰু ন, কি হয় কেনেকুৱা হয় দেখুৱাম। এতিয়া আমি ওলালোঁ, ভিনদেউ এফালে নিয়াৰ কথা আছিলে, মানে চাৰিআলি যাম। আৰু চাৰিআলিনো ক'ত যাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে আলফুল আৰু ল'ৰা, জানবা, ভিনদেউ চব ওলাই আছে। আৰু কেকটোনো কেনেকুৱা হ'ল দেখুৱাই আছোঁ বাৰু। কেকটো হ'ল আৰু আহোঁতে ক্ৰীম লৈ আহিম, ক্ৰীম অনাৰ পিছতে কেকটো সম্পূৰ্ণ হ'বগৈ। এইকেইটা চাই দিয়া অকণমান। এইফালে ল'ৰা, জানবা আৰু ভিনদেউ ওলাই আছে। এতিয়া আমাৰ ওলাই হ'ল বাৰু, পেহীও ওলালে। চাৰিআলিনো ক'ত যাওঁ চাই দিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব। আৰু কেকটো এইটো বনাই হ'লগৈ। এইফালে পেহী ওলাই হ'ল, ব'ল উঠিলে হাঁহি এটা মাৰি দে আকৌ। জানবা ওলাই হ'ল, এতিয়া ভিনদেউহে ক'ত নিয়ে আৰু ন। এতিয়া ওলাই আহি আছোঁ। আৰু এতিয়া ক'ত যাওঁ আমি? আৰু এইফালে ভিনদেউকো শুভেচ্ছা ভালকৈ দিয়াই নাই, ভিডিঅ'টোৰ যোগেদি কৰিছোঁ। বাৰ্ষিকৰ দুয়োজনলৈ ভালকৈ শুভেচ্ছা থাকিল আৰু দেই। ধন্যবাদ দেই, ধন্যবাদ। এইফালে শুনিলে নাই ভিনদেউৱে? শুনিলোঁ, ধন্যবাদ। আমি পাই গ'লো এতিয়া। ক'ত আছে জানবা কৈ দিয়ক। মই ব্ৰহ্মপুত্ৰ নদী পাৰ। আৰু এইফালে পাৰ হ'লে কি হয়? কাজিৰঙা পামগৈ ন। দেখাই দিছোঁ, এয়াই বিশ্বনাথ ঘাট। চব পূৰা শিলেই শিল আৰু পৰিৱেশটো পূৰা নিজান। পানী হ'লে ইয়াৰ ওপৰলৈকে হৈ যায় নেকি ভিনদেউ? পানী হ'লে ইয়াৰ ওপৰলৈকে হৈ যায় ন? একদম পূৰা মানে বুৰি যায় পানী হ'লে। আহিলোঁ আমি বৰদৌল। মই আগতে ইয়ালৈ অহা নাই, আজি প্ৰথম আহিছোঁ। জানবা আহিছে আগতে ন?
চূণেৰে নিৰ্মিত হয় এয়া বৰদৌল। ইয়াৰ পৰা ওলালোঁ এতিয়া বৰদাহিল চাওঁগৈ আৰু এতিয়া বৰদাহিল পাইছোঁহি। বৰদাহিলটো মানে পানী হ'লেও নুডুবে হেনো। এয়া বৰদাহিল, যিমান পানী হ'লেও এইটো শিল হেনো নুডুবে। আৰু আগতে কি ইয়াত এখন দুৱাৰ আছিলে নেকি ন? অঁ বন্ধ হৈ গ'ল। আলফুল এই জানে ন? এইটোৱে সেই বিখ্যাত বৰলা শিলটো বিশ্বনাথ ঘাটৰ। এইটো পানী যিমান হ'লেও নদীৰ মানে ই নুডুবে আৰু কেঞ্চি হ'লেও ওলাই থাকে। অঁ কি বুলি কয়? কি হয় বৰদাহিলটোৰ কথা? ভৰলী আৰু ব্ৰহ্মপুত্ৰ মানে ভৰলী হয় মাইকী মানুহ আৰু ব্ৰহ্মপুত্ৰখন মতা মানুহ। ভৰলী আৰু ব্ৰহ্মপুত্ৰ বোলে বিয়া হ'ব। তেতিয়া বিয়া হ'লে বৰলা গোটেই পানী হৈ যাবতো, তেতিয়া বৰলা শিলটো ডুব যাব। ডুব গ'লে মানে পৃথিৱী ধ্বংস আৰু সেইকাৰণে মানে আৰু কিন্তু পোৱা নাই আৰু লিখা আছে। ভিন্দৌ পৰিণিত আৰু আজিলৈকে মানে কেতিয়াও মানে হেৰি হোৱাই নাই ন? এইফালে ভিন্দৌৰ আলফুল ওপৰলৈ উঠি গ'ল। চামধৰা চুব ভৰলীয়ে মৰণাটোত মৰণা মাৰিব। চুকৰ নামঘৰ পৰা ঢেঁকী ল'ব ডাম্বৰ পুখুৰীৰ পৰা বিয়া লৈ পেলাই আহি বিয়া হ'ব বুলি শুনিছোঁ আৰু আজিলৈকে মানে ডুবা নাই আৰু যেতিয়া মানে ডুবিব আৰু পৃথিৱী ধ্বংস হৈ যোৱা বুলি কয় ন? কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। এতিয়া বিৰিয়ানী পইণ্টত কিবা এটা খাই লওঁ। চব ইয়াতে সোমাইছেহি। চিকেন পকোৰা আজি এনিভাৰ্চাৰী পাৰ্টি। এপিনে চিকেন পোলাও আৰু চিকেন পকোৰা। ভিন্দৌখন চাই দিয়ক। আজি ভিন্দৌ এয়া পাৰ্টি দিছে, ভিন্দৌ জানবাই। এতিয়া আমি এতিয়া খাই লওঁ আৰু ন? ঐ ধুনু কেনেকুৱা লাগিছে খাই? ভাল লাগিছেনে? খাই লওঁ। এতিয়া আমি ঘৰ আহি পালোহি। কেকটো যে বনাই থৈ গৈছোঁ, কেকৰ কাৰণে ক্ৰীম লৈ আনিছিলোঁ। এতিয়া কেকটো ঠিক কৰোঁগৈ। এইফালে আলফুল আহি পঢ়াত লাগিছে। তাৰ টিউশ্যন মাষ্টৰো আহিব এতিয়া। আৰু আজি টিউশ্যন ছাৰো আজি ভাত খাব ন আলফুল? এতিয়া ভাততো লাগিব লাগে। আৰু এতিয়া একদম লাহে লাহে কথা ক'ব লাগিব, কাৰণ সপোনো শুলে আৰু এইফালে পঢ়ি আছে। এতিয়া কেকটো ঠিক কৰোঁগৈ আৰু জানবালৰ ভাততো লাগি দিব লাগিব। এতিয়া যাওঁ কামত লাগোঁগৈ। কথা জানবাৰ কাৰণে এটা গিফ্ট আনিছিলোঁ। গিফ্টটো মানে কাপৰ ছেট এটা। মই পাছত ফটোকে দেখুৱাম। কাপটো এতিয়া নুখুলোঁ, কাৰণ এতিয়া খুলিবলৈ একেবাৰে সময় নাই। এতিয়া একদম পূৰা কামত লাগোঁ। কেকটো বনাবলৈ আছেই, আকৌ এইপিনে ভাতত লাগিবলৈ আছেই। সেইখিনি কৰি লওঁ। আৰু এইটো কেকটো ইয়াতে থৈ গ'ল। উলিয়াই মেলি এইখিনি লগাওঁ। আৰু আগতে তেনেকৈ ক্ৰীম দি কেক বনোৱা নাই, আজিয়ে প্ৰথম বনাম। আৰু চাওঁ কেনেকুৱা হয় কেকটো। আৰু যদি ভাল হয় তেতিয়া দেখুৱাম কেকটো। চাই থাকিব ভিডিঅ'টো। এইফালে জানবাই কি বনাব এতিয়া পাকঘৰত? বনাম আৰু চিকেন ভাৰ্তা বনাম, চিকেন পকৰা বনাম। চিকেন ভাৰ্তাটো কি দি বনাব? কেনেকৈ? কাজু মগজ দি। পকৰি বনাম, চিকেন পকৰা আৰু মাংস পোলাও বনাম। এতিয়া বনাই হ'লে দেখুৱাম আৰু ন? এইখিনি
এইখিনি কি কৰিবলৈ পকৰাৰ কাৰণে কাটি লৈছে এয়া পিঁয়াজ আৰু এতিয়া আমি কেকত পেহীয়ে লাগি কেক বনোৱা ঠিক কৰোঁ ন এইখিনি ক্ৰীমখিনি ফেটি লওঁ অঁ লগাই দিয়া আৰু এইফালে কেকটো ভিনদেউৱে ভিডিঅ' কলিং কৰি ঘৰৰ মা আৰু দাদাক দেখুৱাই আছে প্ৰথম বনাইছোঁ সেইকাৰণে ভিডিঅ' কলিং কৰি কেনেকুৱা হৈছে জনাইছোঁ আৰু একদম দুইজন হাঁহি ফূৰ্তি এনেকৈ ধেমালি কৰি থাকে যেন অঁ সিহঁতক দুজনী খুৱাই দিব লাগিব আকৌ দেই অকণ অকণ খুৱাই দিয়ক মৰমবোৰ যাতে এনেদৰে থাকে আৰু অলপ অলপ অকণ অকণ মিঠা পান জৰ্দা পান লগত কাজিয়া কৰিলেও কৰিব আলফুল লগত ধুনীয়া হৈছে আৰু এইটো মোৰ ফালৰ পৰা দিছোঁ দুইজনৰ কাৰণে দিছোঁ দেই চবকে অকণ অকণ খুৱাই দিয়ক এয়া আলফুলৰ টিউশ্যন চাৰ্ট চিনাকিটো কৰি দিছোঁ হৈ গ'ল আৰু ন মই পোলাও মাংস কেনেকুৱা হৈছে কৈ দিয়ক ভাল হৈছে টেষ্টি আমি অকণ অকণহে লৈছোঁ আৰু আমি খাই লওঁ আৰু মই দিয়া গিফ্টটো এইটো আৰু এইটো গিফ্ট আলফুলৰ টিউশ্যন ছাৰে দিছে এখন ফটো মৰ্ণিং কালি কেক কাটি মেলি ভিডিঅ'টো কৰাৰ পাছত আৰু ভাত খাই ভিডিঅ' কৰা নহ'ল আৰু আমাৰ সপোনে আজি ৰাতিপুৱাৰ পৰা কেক কাটিবলৈ উৎপাদন কৰি আছে কাৰণ সি শুই দিলে আৰু আজি ৰাতিপুৱাই ফটো দেখি তাৰ এতিয়া কেক কাটিবলৈ আমনি কৰি আছে আৰু সেইকাৰণে জেঠুৱেকে এইখন গাড়ী এখন পালে তাকে খেলিবলৈ দিছে আৰু জানবাও গা ধুবলৈ গৈছে আহি লওক তেতিয়া আমাৰ সপোনে কেকটো কাটিব আৰু সেই কেক কটা ভিডিঅ'টোৱে আজি ভিডিঅ'টো শেষ কৰিম ন আৰু ভিডিঅ'টো বহুত দীঘল হ'ল কালি দিনটো তেনেকৈ পাৰ কৰিলোঁ
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় তেন্তে কি কৰিব লাগে কৈ দিয়া লাইক কমেণ্ট আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই বাই দিয়া বাই বাই